নমস্কাৰ ছাৰ বাইদেউসকল সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ সকলোৰে কনফিউজন হৈছে, সমস্যা হৈছে যে আমি HLB Map Layoutখন কেনেদৰে আৰম্ভ কৰিম, কেনেদৰে তৈয়াৰ কৰিম। গতিকে সেই সম্পৰ্কে মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ। ময়ো আপোনালোকৰ দৰে এজন এনুমেৰেটৰে হয়। গতিকে মই আজি এখন ড্ৰাফ্ট তৈয়াৰ কৰিম, ফাইনেল আৰু এখন তৈয়াৰ কৰিম। এইখন ময়ো প্ৰথমবাৰৰ বাবে অংকন কৰিবলৈ গৈ আছোঁ। যিখিনি মোৰ আইডিয়া আছে সেই আইডিয়া অনুসৰি মই কৰিব গৈ আছোঁ। গতিকে আপোনালোকে যিসকলে আৰম্ভ কৰিব পৰা নাই বা বহুত বেছি কনফিউজড হৈ আছে কেনেদৰে আৰম্ভ কৰিব সেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে চাব পাৰে। আৰু এই পেপাৰখিনিত ছাইডত দি থোৱাই আছে কেনেদৰে কি চিম্বল আমি ইউজ কৰিব লাগিব। বিভিন্ন স্কুল হওক, মন্দিৰ হওক, পঞ্চায়ত হওক, নদী হওক, ৰেলৱে লাইনছ হওক, কি চিম্বলছ আমি ইউজ কৰিব লাগিব সেইসমূহ আমি ইয়াৰ পৰা চাই ইয়াতে বহুৱাই দি থৈ যাম। আৰু এইখন যিটো আমাক এপত দি থোৱা আছে মেপখন, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। মই এইখন প্ৰিণ্ট আউট কৰি লৈ আহিছোঁ যাতে মোৰ সুবিধা হয় অংকন কৰাত। আৰু এইমতে মই এইখনত চাই পেলাই এতিয়া এটা ড্ৰাফ্ট অংকন কৰিবলৈ গৈ আছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে পাব। যিসকলে এতিয়াও ভাবিয়ে আছে যে কেনেদৰে কি কৰি আৰম্ভ কৰোঁ, গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আশা কৰিছোঁ আপোনালোকে লাভৱান হ'ব। আপোনালোকে এই মেপখনত দেখা পাব যে নৰ্থ বুলি ডিৰেকশ্যন এটা দি থোৱা আছে। গতিকে ই আমাৰ বাবে অতি সহজ হৈ পৰে যে আমি কোনখিনিৰ পৰা আৰম্ভ কৰিম। আমাক ট্ৰেইনিঙত অলৰেডি কোৱা হৈছে যে আমি নৰ্থ ৱেষ্ট ছাইডৰ পৰা আৰম্ভ কৰিব লাগিব। গতিকে আমি গোটেইকেইটা দিশ যদি প্ৰথমতে চাই ল'ব পাৰোঁ, দি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ সহজ হৈ যায়। এতিয়া আমাক যিখন মেপ দিছে তাতে গোটেই বৰ্ডাৰ লাইনটো আমাক শ্ব' কৰি থোৱা আছে, দেখুৱাই দিয়া আছে। গতিকে সেই অনুসৰি আমি বৰ্ডাৰ লাইনখিনি প্ৰথমতে তৈয়াৰ কৰি ল'ম আৰু তাৰপিছত বাকীখিনি কামলৈ যাম। গতিকে মই এতিয়া আঁকিব লৈছোঁ বৰ্ডাৰখিনি। আৰু এটা কথা মনত ৰাখিব, যেতিয়া আমি বৰ্ডাৰ আঁকিম বা যিকোনো মেপখন আঁকিম তেতিয়া কিন্তু আমি ফ্ৰী হেণ্ডলি কৰিব লাগিব, কোনো ধৰণৰ স্কেল ব্যৱহাৰ নকৰিব। এইফালে মই গোটেইখিনি বৰ্ডাৰ আঁকি ল'লোঁ আৰু তাৰপিছত এতিয়া আৰম্ভ কৰিম বাকী যিটো আমাৰ কেঁচা ৰাস্তা, পকী ৰাস্তা আছে গোটেইখিনি আমি চাই লৈ আঁকিম। মই ঠাইডোখৰলৈ গৈছিলোঁ অকণমান চাবলৈ, গোটেইখিনি হোৱা নাই। যিহেতু গোটেইখিনি কমপ্লিট হোৱা নাই সেইকাৰণে মই ড্ৰাফ্ট বুলি কৈছোঁ। আৰু 2-এদিন যাব লাগিব, ভালদৰে চাব লাগিব ক'ত কি আছে। তথাপিও মোৰ যিখিনি সামান্য অলপ আইডিয়া হৈছে সেই আইডিয়া অনুসৰিয়ে এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ যাতে আপোনালোকৰো সহজ হয় আৰু মোৰো এটা প্ৰেক্টিছ হৈ যায়। এতিয়া মেপখনত দিয়া মতে মই প্ৰথমতে পকী ৰাস্তাবোৰ আঁকি ল'ম আৰু তাৰপিছত কেঁচা ৰাস্তাবোৰ আঁকিম য'ত যি আছে। প্ৰথমতে কি হয়, আপোনালোকে যদি এতিয়াও নিজৰ ঠাইখিনি চাবলৈ যোৱা নাই, চালে অকণমান ভাল হয়, আপোনালোকৰ বেছিক আইডিয়া এটা আহে। আৰু যিহেতু আমাক 17, 18, 19 এই 3 দিনহে সময় দিয়া হ'ব, গতিকে এই 3 দিনৰ ভিতৰত আমি যাব পাৰিম নে নাই বা সেইখিনি সময়ৰ ভিতৰত আমি গোটেইখিনি বস্তু চাই ল'ব পাৰিম নে নাই, হয়তো সময়ৰ অভাৱ হ'ব পাৰে, হয়তো স্কুলতো যাব লাগিব পাৰে। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ ন'টিচ অহা নাই, গতিকে আমি এতিয়াই যদি অলপ চলপ গৈ পেলাই চাই লওঁ আমাৰ কামটো অতি সহজতে হৈ যায়। আমি ছুপাৰভাইজাৰকো স্ক্ৰুটিনিৰ বাবে দেখুৱাব পাৰোঁ আমি যিখিনি আঁকি ল'ম। এতিয়া প্ৰথমতে মই পকা ৰাস্তাবোৰ আঁকি লৈছোঁ আৰু কেঁচা ৰাস্তাবোৰ আঁকি লৈছোঁ। আচলতে কি হয়, আমাক যিখন ছেটেলাইট মেপ দিয়ে বা আমাক গুগল মেপৰ জৰিয়তে যেতিয়া আমি চাওঁ সেইখিনি কিন্তু সহজ লাগে, কিন্তু অন গ্ৰাউণ্ড গৈ যেতিয়া আপুনি চায় তেতিয়া কিন্তু কিছুমান সৰু সৰু ৰাস্তা ওলাই আহি পৰে য'ত আপুনি গাড়ীৰেও যাব নোৱাৰে। ধৰি লওক আপুনি পথাৰৰ মাজেৰে যাবলগীয়া হ'ব, খোজকাঢ়ি যাবলগীয়া হ'ব, তেনেকুৱা কিছুমান ৰাস্তাও কিন্তু দেখিবলৈ পোৱা যায় যিটো আমি সহজতে মেপৰ জৰিয়তে দেখা নাপাওঁ। গতিকে মই আপোনালোকক ক'ম যে আপোনালোকে যদি যোৱা নাই অলপ আগতীয়াকৈ যাওক আৰু ভালকৈ ঠাইখিনি এবাৰ চাই আহক আৰু তাৰপিছতহে নিজৰ মেপ লেআউটখন প্ৰস্তুত কৰিব। গতিকে এতিয়া মোৰ গোটেইখিনি পকী ৰাস্তা আৰু কেঁচা ৰাস্তা আঁকি লোৱা হৈ গ'ল। এতিয়া আমি তাত থকা বিল্ডিংছবোৰ আঁকিবলৈ আৰম্ভ কৰিম। এতিয়া আমি বিল্ডিংবোৰ বহুৱাই যাম, ৰেচিডেঞ্চিয়েল হওক, নন ৰেচিডেঞ্চিয়েল হওক। আৰু যদি স্কুল থাকে ওচৰে পাজৰে তেনেহ'লে আমি এছ লিখিব লাগিব। জানোৱেই আমাক ডিৰেকশ্যন দি থোৱাই আছে কাষৰ চিম্বলছখিনিত। গতিকে এনেদৰে প্ৰথমতে বিল্ডিং এটা আপোনালোকে আঁকিবলৈ আৰম্ভ কৰিব। তাৰপিছত আমি বিল্ডিং নাম্বাৰ বা চেঞ্চাছ হাউচ নাম্বাৰ দিম। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ। মই যিখিনি পাৰিছোঁ বা নিজৰ আণ্ডাৰষ্টেণ্ডিং অনুসৰি সেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়তো ইয়াতে মোৰ কিছুমান ভুল হৈ যাবও পাৰে, যিহেতু ময়ো প্ৰথমবাৰৰ বাবে কৰি আছোঁ। গতিকে আপোনালোকে দেখুৱাই দিব পাৰে, ইউ আৰ অলৱেজ ৱেলকাম। এতিয়া এইখিনিতে এটা মন্দিৰ আছে, গতিকে মই মন্দিৰ এটাও আঁকি লৈছোঁ। আপোনালোকেও এনেকৈ য'ত মন্দিৰ আছে বা স্কুল আছে বা পঞ্চায়ত আছে সেই গোটেইখিনি আপোনালোকে দেখুৱাই যাব লাগিব। তাৰপিছত এইফালে এটা পানীৰ টেপো আছে পাব্লিকলি, সেইটোও দেখুৱাই দিছোঁ। তাৰপিছত এইফালে এটা দমকলো আছে, গতিকে সেইটোও মই আঁকি দেখুৱাইছোঁ।
গতিকে মই ৰাফলি মোৰ প্লেচটোৰ মেপখন আঁকি ল'লোঁ, বিল্ডিংছখিনিও আঁকি ল'লোঁ। এতিয়া আপোনালোকে এনেই থকাতকৈ কিবা এটা যদি আমি কৰোঁ তেতিয়াহ'লেহে আমাৰ কি হয়, কনফিডেন্সটো বাঢ়িব। আমাৰ ভুল হ'লেও কথা নাই, এতিয়া বৰ্তমান আকৌ আমি যাব পাৰিম, ফিল্ডত সময় আছে, আকৌ কিছুমান মিষ্টেক্স হ'লে আমি শুদ্ধ কৰি ল'ব পাৰিম বা কনচেপ্টছবোৰ ক্লিয়াৰ কৰি ল'ব পাৰিম। এইফালে এটা পুখুৰী আছিলে, গতিকে মই পুখুৰীটো দিয়া ধৰণে আঁকি লৈছোঁ। আৰু এতিয়া আমি দিম হাউচ নাম্বাৰ আৰু বিল্ডিং নাম্বাৰছবোৰ। গতিকে যিহেতু আমি নৰ্থ ৱেষ্ট ছাইডৰ পৰা আৰম্ভ কৰিব লাগিব, গতিকে এইটো দিয়া আছে নৰ্থ, আমি গোটেই ছাৰাউণ্ডিংছখিনি প্ৰথমতে নৰ্থ ৱেষ্ট কোনখিনি হয় বা ছাউথ ইষ্ট কোনখিনি হয় চাই ল'ম। এয়া লিখি ল'লোঁ মই প্ৰথমতে ইষ্ট, তাৰপিছত ৱেষ্ট, এণ্ড দেন ছাউথ এণ্ড নৰ্থ। এতিয়া যিহেতু আমি নৰ্থ ৱেষ্টৰ পৰা আৰম্ভ কৰিব লাগিব, গতিকে লিখি লৈছোঁ বৰ্তমান সুবিধাৰ্থে, যিহেতু এইখন ড্ৰাফ্ট হয়, আমি ইয়াৰ পৰা প্ৰথমতে আৰম্ভ কৰি যাম। আৰু এটা কথা চাওক, ইফালে ৰাস্তাটো আছে, কিন্তু আমি এই শেষৰ ঘৰটোৰ পৰাহে আৰম্ভ কৰিম, যিহেতু নৰ্থ ৱেষ্ট ছাইডত কিন্তু কোনো ধৰণৰ ৰাস্তা নাই, পথাৰ আছে, জংঘল আছে। গতিকে এই ৰাস্তাটোৰে সোমাই গৈ পেলাই আমি প্ৰথম ঘৰটো নাচাওঁ, একেবাৰে শেষৰ ঘৰৰ পৰা চাম আৰু সেইটোহে নাম্বাৰ 1 বুলি ধৰিম। এতিয়া ধৰি লওক যে প্ৰথম বিল্ডিং নাম্বাৰটো এটা চেঞ্চাছ হাউচ, গতিকে বিল্ডিং নাম্বাৰ 1 চেঞ্চাছ হাউচ 1, এণ্ড দেন বিল্ডিং নম্বৰ 2টোত 3টা চেঞ্চাছ হাউচ আছে, গতিকে 2 নম্বৰটো বক্সৰ ভিতৰত বিল্ডিং নাম্বাৰ দি আৰু তলতে 3 নম্বৰটো আমি চেঞ্চাছ হাউচ নাম্বাৰ দি যাব লাগিব। তাৰপিছতে যেতিয়া আমাৰ বিল্ডিং বা হাউচ নাম্বাৰবোৰ দিয়া হৈ যাব, এনেদৰে কাৰ চিন দি পেলাই আমি দেখুৱাব লাগিব যে আমি কেনেদৰে কি ফ'ল' কৰিছোঁ। আৰু তাৰপিছতে আমি গোটেইখিনি এছ পেটাৰ্ণ হিচাপে এটা ঘৰৰ পৰা আনটো ঘৰলৈ যাব লাগিব। আৰু ফাইনেলি যেতিয়া আমাৰ গোটেইখিনি ঘৰ গণনা কৰা কমপ্লিট হ'ব, আমি এনেদৰে ছাউথ ইষ্ট বা দক্ষিণ পূব দিশেৰে আমাৰ গণনাখিনি শেষ কৰিব লাগিব। গতিকে ভিডিঅ'টো মই বহুত বেছি শ্বৰ্ট ৰাখিছোঁ, বহুত বেছি কথা কৈ পেলাই কনফিউজিং কৰিব বিচৰা নাই। আপোনালোকে নিজে যেতিয়া হাতে কামে আৰম্ভ কৰিব বুজি পাব আৰু গ্ৰাউণ্ডত গৈ পেলাই নিশ্চয়কৈ চাব। গতিকে এনেদৰে আমি এক্সিট ল'ম। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো অকণমান হ'লেও সহায় হৈছে। গতিকে যদি আপোনালোকে অলপ হ'লেও কিবা বুজি পাইছে তেনেহ'লে কমেণ্ট কৰিব আৰু কিবা ডাউট থাকিলে মোক জনাব পাৰে। ধন্যবাদ।